নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ মূৰত আপোনালোকৰ মাজলৈ মই অন্য এটা ভিডিঅ' আগবঢ়াবলৈ বৰ্তমান সক্ষম হৈছোঁ। আচলতে এই ভিডিঅ'টো বহুদিনৰ আগতে কৰা, বহুদিন মানে 3 দিনমানৰ আগতে কৰা। ভিডিঅ'টো দিম বুলি ভাবি আছিলোঁ, যদিও কিছুমান ব্যক্তিগত কামতেই হওক বা ঘৰুৱা কামতেই হওক অকণমান ব্যস্ত থকাৰ কাৰণে দিবলৈ সময় পোৱা নাছিলোঁ আৰু আজি সময় উলিয়াই পেলাই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক এখন ধুনীয়া সেউজীয়া পথাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি সকলোৱে গাঁৱৰ মানুহবিলাকে সকলোৱে প্ৰায় দেখিয়ে থাকোঁ, পথাৰ, পাহাৰ, নৈ, নিজৰা এইবোৰ আমাৰ চকুৰ পচাৰত সদায় থাকেই বুলি ক'ব পাৰি। কিন্তু হয়তো এনেকুৱা কোনো ব্যক্তি থাকিব পাৰে যিসকলে নেকি গাঁৱৰ পৰা অকণমান দূৰত এই প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰিব নোৱাৰে। তেওঁলোকে চাব পাৰে এই ভিডিঅ'টোৰ জৰিয়তে। আৰু এইবোৰ হৈছে সেইসকল মানুহৰ কষ্টৰ ফল, যিয়ে নেকি খেতি পথাৰখনৰ কাৰণে দিন ৰাতি একাকাৰ কৰি দিছে। কেতিয়াবা ৰাতি 12টা বজাত হ'লেও পথাৰত পানী বলাই পেলাই ঘৰত সোমাইগৈ, আকৌ 3টা বজাতে আকৌ একো নোখোৱা নোবোৱাকৈ ওলাই আহে, দিনটো পথাৰতে খাটি থাকে। সেয়েহে ভগৱানক প্ৰাৰ্থনা জনাওঁ যাতে সকলোৰে ভঁৰাল শস্যৰে ভৰি পৰক আৰু আগন্তুক দিনবোৰ সুখ সমৃদ্ধি বৃদ্ধি হওক। আৰু আজি ইমানতে সামৰিছোঁ।